বিশাল আৰু মায়াৰ বিয়া হোৱা 2 বছৰ হৈছিল। বিশালৰ লাইফটো ইমানেই বিজি আছিল, সি বিচাৰিও মায়াক সময় দিব পৰা নাছিল। কিন্তু মায়াই এই কথাটোক লৈ অকণো দুখী বা কষ্ট পোৱা নাছিল, কাৰণ মায়াই বিশালক ভালকৈ জানিছিল আৰু বুজিছিল। আগৰ দৰে সেইদিনাও বিশালে দুপৰীয়া আহাৰ খোৱাৰ পিছত অফিচৰ পৰা মায়ালৈ ফোন কৰিলে। ফোন ৰখাই ঠিক 20-25 ছেকেণ্ডৰ পিছত কিটচেনত কাম কৰি থকা মায়াই এটা শব্দ শুনা পালে। ধৰি লোৱা ওপৰৰ ৰুমত কোনোবাই যেন দৌৰি আছে। এই শব্দটো শুনা পাই মায়াই লগালগ চক হৈ গৈছিল। মায়াই দৌৰি গৈ ওপৰৰ ৰুমটোলৈ গুচি গ'ল। কি ঠিক তাত কোনোবা চোৰটোৰো সোমাব পাৰে, কিন্তু ৰুমটোত কোনোৱেই নাছিল। তেতিয়াহে মায়াৰ মনটো অকণমান ভাল লাগিল, আৰু তেতিয়া মায়াই ৰুমটোৰ খিৰিকীখন বন্ধ কৰিলে। আৰু যেতিয়া মায়া উভতি আহিলে, তেতিয়া সেই ৰুমটোত এটা প্লাষ্টিকৰ বল দেখা পালে, যিটো আজিলৈকে মায়াই সেই ঘৰটোত কেতিয়াও দেখা নাছিল। এই কথাটো বেছি চিন্তা নকৰি মায়াই দুপৰীয়াৰ ভাত সাজ খালে আৰু তাৰ পিছত দুপৰীয়াৰ টোপনি ল'বলৈ শুবলৈ গ'ল। মায়া টোপনি গৈছিলে, তেনেতে এটা শব্দ শুনা পাই সাৰ পাই গ'ল। এই শব্দটো টিভি ৰুমৰ পৰা আহি আছিল। মায়াৰ ভালকৈ মনত আছে, মায়াই দুপৰীয়া আহাৰ খোৱাৰ পিছত টিভিটোৰ ছুইচটো অফ কৰি আহিছিল। দুপৰীয়া আধা টোপনি ভঙাৰ পিছত মায়া উঠি ওপৰৰ পৰা তলৰ টিভি ৰুমলৈ গৈ আছিল, আৰু তেতিয়া এটা কথাই চিন্তা কৰি কৰি মায়া গৈ আছিল, টিভি ছুইচটো অন হ'ল কেনেকৈ? কাৰণ তাইতো ছুইচটো অফ কৰি আহিছিল। আৰু মায়াই গৈ টিভিৰ ভলিউম চালে আৰু দেখিলে টিভিৰ ভলিউম পুৰা ফুল হৈ আছে। আৰু যেতিয়াই মায়াই টিভিৰ ছুইচ অফ কৰিবৰ বাবে হাতটো আগবঢ়াই নিলে, তেনেতে মায়াৰ কাণত এটা শব্দ শুনা পালে। আৰু তেতিয়া মায়াই দৌৰি গৈ ঘৰৰ বাহিৰ পালেগৈ আৰু লগালগ বিশাললৈ এটা ফোন কৰিলে। আৰু বিশালে কথাটো গম পাই তৎক্ষণাত ঘৰ পালে আৰু ভয়াতুৰ মায়াক ঘৰৰ ভিতৰলৈ লৈ গ'ল। ঘৰৰ ভিতৰত সকলো নৰ্মেল ষ্টেজত আছিল, আৰু মায়াক বহুত কথা বুজাই বঢ়াই মনটো ভাল কৰিলে। বহু ৰাতিলৈকে কথা পতাৰ পিছত বিশাল আৰু মায়া শুবলৈ গ'ল। তেতিয়া ৰাতি 3 বাজিছিল। মায়াৰ টোপনি এটা শব্দত ভাঙি গ'ল। শব্দটো শুনা পাই এনে লাগিছিল যেন কোনোবাই দুৱাৰত প্লাষ্টিকৰ বলেৰে মাৰি মাৰি খেলি আছে। আৰু মায়াই বিশালক টোপনিৰ পৰা উঠালে আৰু ক'লে, তুমি কি শব্দটো শুনা পাইছানে? ৰাতি তেতিয়া 3 বাজিছিল। মায়াৰ পৰা এনে কথা শুনা পাই বিশালৰ বহুত খং উঠিলে, আৰু বিশালে মায়াৰ কথা নুশুনাকৈ শুই থাকিলে। ৰাতিপুৱা 6 বাজিছিল। বিশাল সাৰ পাই উঠিলে আৰু উঠি বিশালে ফ্ৰিজৰ ওচৰলৈ গ'ল আৰু ফ্ৰিজৰ পৰা পানীৰ বটল এটা উলিয়াই পানী খাই আছিল। তেনেতে বিশালৰ কাণত এটা শব্দ শুনা পালে। ফ্ৰিজৰ পোহৰত দেখা পালে এটা প্লাষ্টিকৰ বল তাৰ ভৰিৰ ওচৰত পৰি আছে। বিশালে বলটো হাতত লৈ ইফালে সিফালে চাই আছিল। তেনেতে এটা শব্দ বিশালৰ কাণত পৰিল। বিশালে বলটো উঠালে আৰু খিৰিকীৰে বাহিৰলৈ দলিয়াই দিলে, আৰু বলটো পুনৰাই বিশালৰ ওচৰলৈ ঘূৰি আহিলে। অকণমান সময়ৰ পিছত মায়া বেডৰুমৰ পৰা বাহিৰলৈ আহিলে, আৰু বিশালৰ এয়া কাণ্ড দেখা পায় মায়াই বিশালক সুধিলে, তুমি কি কৰি আছা? তেতিয়া বিশালে কথাটো সলাই দিলে। অকণমান সময়ৰ পিছত মায়াক ডক্তৰৰ ওচৰলৈ ৰুটিন চেকআপৰ বাবে বিশালে লৈ গ'ল। ৰুটিন চেকআপ কৰোঁতে গম পালে যে মায়া মা হ'ব লগা। এই ফূৰ্তিতে সকলো কথা পাহৰি তেওঁলোক ঘৰলৈ অহাৰ সময়ত বেবীৰ খেলনা, কাপোৰ, মিঠাই ইত্যাদি ইত্যাদি বহুত কিবা কিবি কিনি আনিলে। আজিৰ দিনটো ঘৰত খেলনা আৰু বেবীৰ ৰুমটো সজাওঁতেই গ'ল।
যিহেতুকে তেওঁলোকৰ জীৱনলৈ প্ৰথম বেবী আহিব গৈ আছে। গতিকে মনত অসীম আনন্দ। মায়াৰ সেইদিনা বহুত ভাগৰ লাগিছিল আৰু সেইবাবেই বহুত শান্তিত টোপনি গ'ল। নেক্সট দিনা ৰাতিপুৱা বিশালেও মায়াক টোপনিৰ পৰা নজগালে। বিশালে নিজেই ব্ৰেকফাষ্ট বনালে আৰু কামলৈ ওলাই গ'ল। মায়াই সেইদিনা দিনৰ 9 মান বজাত টোপনিৰ পৰা উঠিলে আৰু বিশালে বনাই থৈ যোৱা ব্ৰেকফাষ্টৰ বাবে তললৈ গ'ল আৰু ব্ৰেকফাষ্ট কৰি যেতিয়াই প্লেটবোৰ টেবুলত থৈছিল তেনেতে মায়াৰ কাণত এটা শব্দ পৰিল। মায়াই সেই খেলনাটোক উঠাই তাৰ চাবিটো বন্ধ কৰি দিলে আৰু খেলনাটোক আলমাৰীত থৈ মায়াই ওপৰৰ ৰুমলৈ গৈ আছিল। যেতিয়াই প্ৰথম খটখটিত ভৰি থলে ওপৰৰ পৰা তললৈ বল এটা নামি অহা দেখা পালে আৰু এই বলটো মায়াৰ ভৰিৰ ওচৰত পৰিলে আৰু তেনেতে মায়াৰ কাণত এটা শব্দ আহি পৰিল। বিশাল কামৰ পৰা উভতি আহি দেখে তেতিয়া মায়া খটখটিৰ ওচৰত বেহুচ হৈ পৰি আছে। বিশালে বহুত চেষ্টা কৰিও মায়াক চেতন ঘূৰাই আনিব নোৱাৰি বিশালে মায়াক কোচত তুলি বিছনালৈ লৈ গ'ল। বিশালে মায়াক জগাবলৈ চেষ্টা কৰিয়েই আছিল তেনেতে এটা বিশালৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। না খং কৰিব পাৰিছিল না নিজৰ খংটোক কণ্ট্ৰল কৰিব পাৰিছিল। সি বলটো উঠালে আৰু খঙত খিৰিকীৰে বাহিৰলৈ দলিয়াই দিলে। বলটো বাহিৰত পেলাই দিয়াৰ পিছত লাহে লাহে মায়াৰ অকণমান চেতন ঘূৰি আহিছে। চেতন ঘূৰি অহা মায়াৰ বাবে পানী যোগাৰ কৰিবলৈ বিশাল তললৈ গ'ল। পানী লৈ বিশাল ওপৰলৈ গৈয়ে আছিল। তেনেতে বিশালে ঘূৰি লৈ চিঞৰি চিঞৰি ক'লে, আৰু মই নেখেলো তোৰ লগত সৰু কালৰ পৰা এতিয়ালৈকে খেলি খেলি অশান্তি লগা হৈছে। বিশালে কিয় এনেকৈ চিঞৰিছে জানিবলৈ মায়া তললৈ আহি আছিল আৰু বিশালে কিয় এনেকৈ চিঞৰিছে সৰুতে মায়া খটখটিৰ পৰা ভৰি পিছল খালে আৰু মায়াই চকু মেলি দেখে মায়া হস্পিটেলত আৰু সন্মুখত আছিল এটা দুৰ্ঘৰ সত্য কথা। কাৰণ মায়াৰ মা হোৱাৰ সপোন ভাগি গ'ল। মায়াই সকলো প্ৰশ্নৰ উত্তৰ পালে কিয় আৰু সেইদিনা বিশালে কাক চিঞৰি চিঞৰি কথা কৈছিল। আৰু মই নেখেলো তোৰ লগত সৰু কালৰ পৰা এতিয়ালৈকে খেলি খেলি অশান্তি লগা হৈছে। দৰাচলতে বিশালৰ এটা সৰু ভায়েক আছিল যাৰ মৃত্যু 3 বছৰৰ বয়সতে হৈছিল। ঘৰৰ ছাতৰ ওপৰত প্লাষ্টিকৰ বল খেলি থাকোঁতে ভৰি পিছল খাই বিশালৰ ভায়েকৰ মৃত্যু হৈছিল। বিশালক সেই ভায়েকটোৱে বহুত দিন দেখা দি আছিল। বিশালে এই কথাটো ঘৰৰ মানুহকো কৈছিল কিন্তু সকলোৱে বিশালৰ এই কথাটো ভ্ৰম বুলিহে ক'লে আৰু বিশালক বহুত ডক্তৰকো দেখুৱাইছিল কিন্তু ডক্তৰে বিশালক ঠিক কৰিব নোৱাৰিলে। অৱশেষত বিশালৰ এইবোৰ অভ্যাসৰ দৰে হৈ পৰিল কাৰণ বিশালক সেই ভায়েকটোৱে কেতিয়াও ক্ষতি কৰা নাছিল আৰু সেইবাবে চাগে এই কথাটো আনৰ আগত বিশালে ক'বলৈ এৰি দিছিল আৰু এই কথাটো বিশালে মায়াকো কৈছিল আৰু বিশালৰ এই ভায়েকটো এনেকৈ তেওঁলোকৰ জীৱনলৈ আহিব তেওঁলোকে কেতিয়াও ভবা নাছিল।